হেল্ল' ফ্ৰেণ্ডছ, আমি আজি এই ভিডিঅ'টোত এটা অতি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। সেইটো হৈছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ এণ্ড দিয়াৰ হেডকোৱাৰ্টাৰ্ছ, আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু সেইবিলাকৰ মুখ্য কেন্দ্ৰবিলাক ক'ত আছে সেই বিষয়ে আমি ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। আৰু এইটো এটা অতি ইম্পৰ্টেণ্ট টপিক হয় আৰু ইয়াৰ পৰা কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত আহেই। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে আছে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন, চমুকৈ কোৱা হয় UNO। ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্ক, USA। ইয়াৰ এষ্টাব্লিছমেণ্ট হৈছে 1945। ছেকেণ্ডত আছে ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ফাণ্ড, যাক আমি চমুকৈ কওঁ ইউনিচেফ বুলি। ইউনিচেফৰো হেডকোৱাৰ্টাৰ আমেৰিকাৰ নিউয়ৰ্কত আৰু ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল 1946 চনত। 3 নম্বৰত আছে ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট, চমুকৈ কোৱা হয় UNCTAD। হেডকোৱাৰ্টাৰ আছে ছুইজাৰলেণ্ডৰ জেনেভাত। ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল 1964ত। 4 নম্বৰত আছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, যাক আমি চমুকৈ কওঁ WHO অৰ্থাৎ WHO। ইয়াৰো হেডকোৱাৰ্টাৰ আছে জেনেভা, ছুইজাৰলেণ্ড। ইয়াৰ এষ্টাব্লিছমেণ্ট হৈছে 1948। 5 নম্বৰত আছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ILO। ইয়াৰ হেডকোৱাৰ্টাৰ আছে জেনেভা, ছুইজাৰলেণ্ড। ইয়াৰ এষ্টাব্লিছমেণ্ট হৈছে 1919। এইবাৰ আহিছে ইণ্টাৰনেশ্যনেল কমিটি অফ দ্য ৰেড ক্ৰছ ICRC। হেডকোৱাৰ্টাৰ জেনেভা, ছুইজাৰলেণ্ড। ইয়াৰ এষ্টাব্লিছমেণ্ট হৈছে 1863। তাৰপিছত আছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, চমুকৈ কোৱা হয় WTO। হেডকোৱাৰ্টাৰ ছুইজাৰলেণ্ডৰ জেনেভাৰ আছে আৰু প্ৰতিষ্ঠা কৰা হৈছিল 1995ত। তাৰপিছত আছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, চমুকৈ কোৱা হয় UNESCO বুলি। হেডকোৱাৰ্টাৰ আছে ফ্ৰান্সৰ পেৰিছত। প্ৰতিষ্ঠা কৰা হৈছিল 1945ত। ৱৰ্ল্ড মেট্ৰলজিকেল অৰ্গেনাইজেশ্যন, চমুকৈ কোৱা হয় WMO। হেডকোৱাৰ্টাৰ হ'ল ছুইজাৰলেণ্ডৰ জেনেভাৰ আছে হেডকোৱাৰ্টাৰ আৰু প্ৰতিষ্ঠা কৰা হৈছিল 1950ত। তাৰপিছত আছে ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন WIPO। হেডকোৱাৰ্টাৰ আছে জেনেভা, ছুইজাৰলেণ্ড। প্ৰতিষ্ঠা কৰা হৈছিল 1967। তাৰপিছত আছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন, ইয়াক চমুকৈ কোৱা হয় IOS বুলি। হেডকোৱাৰ্টাৰ হ'ল ছুইজাৰলেণ্ডৰ জেনেভাৰ আছে হেডকোৱাৰ্টাৰ আৰু প্ৰতিষ্ঠা কৰা হৈছিল 1947ত। ইয়াৰ পিছত আছে ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি, চমুকৈ কোৱা হয় IAEA। হেডকোৱাৰ্টাৰ অষ্ট্ৰিয়াৰ ভিয়েনাৰ আছে আৰু প্ৰতিষ্ঠা কৰা হৈছিল 1957ত। এইবাৰ আছে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাউণ্ট্ৰিজ, চমুকৈ কোৱা হয় OPEC। হেডকোৱাৰ্টাৰ আছে ভিয়েনা, অষ্ট্ৰিয়া। প্ৰতিষ্ঠা কৰা হৈছিল 1960। এইবাৰ এটা অতি ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনৰ বিষয়ে ক'ব লৈছোঁ, এইটো হৈছে ইণ্টাৰনেশ্যনেল মানিটাৰী ফাণ্ড IMF। হেডকোৱাৰ্টাৰ আছে আমেৰিকাৰ ৱাশ্বিংটন DC, USA। প্ৰতিষ্ঠা কৰা হৈছিল 1945ত। তাৰপিছত আছে ৱৰ্ল্ড বেংক WB। হেডকোৱাৰ্টাৰ ৱাশ্বিংটন DC, USA। ইয়াৰ এষ্টাব্লিছমেণ্ট 1945। এই দুয়োটা অৰ্গেনাইজেশ্যনতে ইয়াৰ এষ্টাব্লিছমেণ্ট ছেম আৰু হেডকোৱাৰ্টাৰো ছেম। তাৰপিছত হৈছে ইণ্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যন IMO। হেডকোৱাৰ্টাৰ লণ্ডন, UK। ইয়াৰ এষ্টাব্লিছমেণ্ট 1959। তাৰপিছত হৈছে
এমনেষ্টি ইণ্টাৰনেশ্যনেল চমুকৈ কোৱা হয় AI, হেডকোৱাৰ্টাৰ লণ্ডন UK, ইয়াৰ এষ্টাব্লিছমেণ্ট 1961। তাৰপিছত আছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ চমুকৈ কোৱা হয় ICJ বুলি, হেডকোৱাৰ্টাৰ আছে নেডাৰলেণ্ডৰ দ্য হাগ, ইয়াৰ এষ্টাব্লিছমেণ্ট 1945। ইয়াৰ পিছত আছে ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন FAO, হেডকোৱাৰ্টাৰ ৰোম, ইটালী, ইয়াৰ এষ্টাব্লিছমেণ্ট 1945। বন্ধুসকল, আপোনালোকে এইবোৰ নোট ডাউন কৰি ল'ব, কাৰণ এইটো অতি ইম্পৰ্টেণ্ট, ইয়াৰ পৰা 100% নিশ্চিত। ইয়াৰ পিছত আছে ৱৰ্ল্ড আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন চমুকৈ কোৱা হয় নাটো বুলি, হেডকোৱাৰ্টাৰ আছে বেলজিয়ামৰ ব্ৰুচেলছত, ইয়াৰ এষ্টাব্লিছমেণ্ট 1949। তাৰপিছত আছে ইণ্টাৰনেশ্যনেল ৰিনিউৱেবল এনাৰ্জি এজেঞ্চি চমুকৈ কোৱা হয় IRENA, হেডকোৱাৰ্টাৰ আছে আবু ধাবি, ইউনাইটেড আৰব আমিৰেটছ চমুকৈ UAE বুলি কোৱা হয়, ইয়াৰ এষ্টাব্লিছমেণ্ট 2009। এইটো লেটেষ্ট হয় কিছু। তাৰপিছত আছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন চমুকৈ কোৱা হয় SAARC বুলি, এই নেপালৰ কাঠমাণ্ডুত আছে হেডকোৱাৰ্টাৰ, প্ৰতিষ্ঠা কৰা আছিল 1985। তাৰপিছত আছে এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ চমুকৈ এছিয়ান বুলি কোৱা হয়, ইণ্ডোনেছিয়াৰ জাকাৰ্টাত আছে ইয়াৰ হেডকোৱাৰ্টাৰ, প্ৰতিষ্ঠা কৰা আছিল 1967। তাৰপিছত আছে ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ WWF, হেডকোৱাৰ্টাৰ হ'ল গ্লেণ্ড ফৰ্ড, ছুইজাৰলেণ্ড, ইয়াৰ এষ্টাব্লিছমেণ্ট 1961। তাৰপিছত আছে ৱৰ্ল্ড ইকনমিক ফৰাম WEF, ছুইজাৰলেণ্ডৰ কলংনিত আছে হেডকোৱাৰ্টাৰ, ইয়াৰ এষ্টাব্লিছমেণ্ট হৈছে 1971। তাৰপিছত আছে ইণ্টাৰনেশ্যনেল হাইড্ৰগ্ৰাফিক অৰ্গেনাইজেশ্যন IHO, হেডকোৱাৰ্টাৰ্ছ আছে মনাকো, ইয়াৰ এষ্টাব্লিছমেণ্ট 1921। তাৰপিছত আছে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ICC, হেডকোৱাৰ্টাৰ আছে UAE, ডুবাই আছে, আৰৱৰ ডুবাইত, প্ৰতিষ্ঠা কৰা আছিল 1909 চনত। এইটোতো আমি সকলোৱে জানোৱেই। তাৰপিছত আছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ IUCN, হেডকোৱাৰ্টাৰ আছে গ্লেণ্ড, ছুইজাৰলেণ্ড, প্ৰতিষ্ঠা কৰা আছিল 1948। তাৰপিছত আছে ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনুমেণ্টছ এণ্ড চাইটছ চমুকৈ কোৱা হয় ICOMOS, হেডকোৱাৰ্টাৰ হ'ল ফ্ৰান্সৰ পেৰিছৰ আছে হেডকোৱাৰ্টাৰ, প্ৰতিষ্ঠা কৰা আছিল 1965। আৰু লাষ্টটো হৈছে আমি এই ভিডিঅ'টোৰ লাষ্ট যিটো অৰ্গেনাইজেশ্যন সেইটো হৈছে ইউনাইটেড নেশ্যনছ ৱৰ্ল্ড টুৰিজিম অৰ্গেনাইজেশ্যন, চমুকৈ কোৱা হয় UNWTO, মাদ্ৰিদ, স্পেইন, প্ৰতিষ্ঠা কৰা আছিল 1974 চনত। গতিকে আমি এই ভিডিঅ'টোত আজি 30টা অৰ্গেনাইজেশ্যনৰ বিষয়ে আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ ইয়াৰ পৰা যথেষ্ট লাভ হ'ব, আৰু যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।